শুভকামনা ৰখিলোঁ আৰু লগতে আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা গণেশ চতুৰ্থীৰ লগত জড়িত ভিডিঅ'। আপোনালোকে গণেশ চতুৰ্থীত আপোনালোকৰ প্ৰিয় শাড়ীখনৰ লগত কিদৰে মেকআপ কৰিব তাৰ এটা ভিডিঅ'। তেতিয়াহ'লে ভিডিঅ'টি শেষলৈকে চাব।
ভিডিঅ'টো চাই আজি কেনে পালে যদিহে ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ পুনৰ আহিম আজিলৈ